বন্ধুসকল আজি আমাৰ বম বাহাদুৰ চেত্ৰীৰ ঘৰত 2022 এটা বিদায় পিকনিক খোৱা হৈছে সবে আহিছে আমাৰ কাজিৰঙা গ্ৰুপটো ভাল লাগিছে গুৰুদা কফি খাই কেনেকুৱা লাগিছে ভাল লাগিছে বিলটু দা কেনেকুৱা লাগিছে কফি খাই ভাল লাগিছে বহুত ভাল লাগিছে ইমান ঠাণ্ডা কফি ভাল লাগিছে ভাল লাগিছে ন এয়া জুই জ্বলি আছে সবে একদম জুই গৰম লৈ লৈ কফি খাই আছে এই যে পাপা ভিডিও করতেছে দেখো এই যে এইদিকে এইদিকে শুনো এই যে হাই এই যে আমাক কেনেকুৱা লাগিছে খাই কিনা ভাল লাগিছে এই যে পাপা ভিডিও করতেছে সবে ইয়াত বহি কিনে আৰামত জুই তাপত কফি খাই আছে আৰু আমাৰ কাৰিকৰ দাহেতি এফালে ধুনীয়াকৈ দুইজন বাকী আছে ইয়াত আৰামত খানা বনা ব্যস্ত হৈ আছে এইজনৰ পুৰা ঠাণ্ডা লাগিছে কি জান দাদা কি পুৰা ঠাণ্ডা লাগিছে নেকি আপোনাৰ আচ্ছা বমেদা চাহ খাইছে আপুনি কেনেকুৱা লাগিছে চাহ খাইছে নে কফি খাইছে ভাল লাগিছে ন অ' দাদা আপুনি কি আনিছে এইবিলাক বেগত অ' দাদা আপুনি কি আনিলে বেগত মাংস আনিছে ন ভালকৈ বনাব হা আজি ধুনীয়াকৈ খাম আচ্ছা ঠিক আছে আপুনি ভালকৈ ক'ব আৰু তেতিয়া বনাই দিব এয়া খানা বনা ৰেডি হৈ আছে ধুনীয়াকৈ একদম টিপ টাপ দাদা এতিয়া কি বনিব কাৰিকৰ দা পনীৰ বনিব ন এয়া দাদা একদম কাৰিকৰ দা পনীৰ একদম ৰেডি কৰি আছে ধুনীয়াকৈ বনাব এইবিলাক একদম পনীৰ পকৰা বনাব নেকি দাদা আচ্ছা ঠিক আছে এইফালে এবাৰ চাই দিয়ক আপুনি অ' দাদা এইফালে চাই দিয়ক এবাৰ আচ্ছা একদম পনীৰ পকৰা এতিয়া স্পেচিয়েল বনাব এতিয়া ন আপুনি একদম বঢ়িয়া মস্তিকৈ বনাওক চবেই খাম এয়া জুই জ্বলি আছে জুইৰ ওপৰত একদম কেৰাহীত তেল গৰম হৈ গ'ল এতিয়া পনীৰ পকৰা বনিব আমি চবেই খাম মজা লাগিব ঠাণ্ডাত একদম বঢ়িয়া লাগিব ন